हेलो फ्रेंड्स, आज मैं एम आई ट्रिमार आनबक्सिंग কৰিবলৈ লৈছোঁ আৰু এইটো মই নিজৰ কাৰণে পাৰচেজ কৰিছোঁ এম আই ষ্টৰৰ পৰা আৰু এইটো মোৰ দাম পৰিছে 999 টকা। হওক ভিতৰত কি আছে চাই লওঁ। এইটো হল বক্স আৰু ইয়াতে এমআৰপি দিয়া আছে 1499 টকা, কিন্তু এইটো মানে অফাৰৰ কাৰণে মই 999 টকাত পাই গৈছোঁ। আৰু এইটো আনবক্সিং কৰিছোঁ। এইফালে দি আৰু এইখিনি প্ৰডাক্ট ইয়াতে আহি পাইছে আৰু এইখিনি ভিতৰত বস্তু আছে। এইটো হল মেইন ট্ৰিমাৰটো, এই আপুনি দেখিছে, এইটো সাইডত থৈ দিওঁ। তাৰ পিছত ইয়াৰ লগত আছে এটা পাউচ, এইটো ভেলভেট কাপোৰৰ পাউচ এটা আছে। তাৰ পিছত এখন কম আছে, এক্সট্ৰা কম। তাৰ পিছত এডাল হল চাৰ্জিং কেবল আৰু এটা সৰু ব্ৰাছ দিছে ট্ৰিমাৰৰ ব্লেড চাফা কৰাৰ বাবে। এইখিনি বস্তুৱে লগত আহিছে। আৰু এতিয়া আমি ট্ৰিমাৰটো চাই লওঁ আহক। এইটো হল মেইন ট্ৰিমাৰ। এইটো ধৰি বহুত ভাল লাগিছে আৰু ইয়াৰ ওজন আছে এপ্ৰক্স 270 গ্ৰাম। ইয়াতে এটা নব আছে যিটোৰ জৰিয়তে লেংথ ছেটিং কৰিব পৰা যায়। এই নবটোত 1 পৰা 40 লৈকে লেংথ ছেটিঙৰ ব্যৱস্থা আছে আৰু তলত এটা সুইচ দিয়া আছে, অন অফ বটন। এইটো চাওঁ এবাৰ অন কৰি টিপি ধৰাৰ লগে লগে এয়া অন হৈছে, আপোনালোকে সাউণ্ড শুনিছে। আৰু ইয়াতে 3টা এলইডি লাইট জ্বলিছে, তাৰমানে ফুল বেটাৰী আছে। আৰু টিপি দিয়াৰ লগে লগে অফ হৈ গৈছে। তাৰপিছত আৰু যদি 3 ছেকেণ্ড এই অন অফ বটনটো টিপি ধৰে তেনেহ'লে আপোনাৰ এইটো মানে লগ হৈ যাব। আৰু আপুনি যদি ক'বাত যদি লৈ ফুৰিব বিচাৰে তেনেহ'লে এনেকৈ লৈ ফুৰিব পাৰে। লগ হৈ গ'ল, এতিয়া আপুনি টিপিলেও অন অফ নহ'ব। তাৰপিছত আপুনি যদি লকটো খুলিব লগা হয় আকৌ 3 ছেকেণ্ড এনেকৈ টিপি ধৰিলে লকটো খোলা খাই যাব। এয়া খোলা খাই গ'ল। এনেতো ধুনীয়া বস্তুটো। তাৰপিছত বক্সৰ ভিতৰত আৰু এটা কণ্টেণ্ট আছিলে, মই চোৱাই নাই। ইউজাৰ মেনুৱেল এখন আছিলে, ইয়াতে দেখুৱাই দিছে কেনেকৈ ইউজ কৰিব লাগে, কেনেকৈ খুলিব লাগে। ধুনীয়া, এইখন এতিয়া ছাইডত থাকক। তাৰপিছত ট্ৰিমাৰটো আপোনালোকে ইচ্ছা কৰিলে ধুব পাৰে, ধুলেও কোনো অসুবিধা নাই। ইয়াতে লিখা আছে ৱাটাৰপ্ৰুফ বুলি। আৰু ইয়াতে চাৰ্জ দিয়াৰ কাৰণে পইণ্ট এটা আছে। চাৰ্জিং কেবলডাল এবাৰ চাই লওঁ। এইডাল দীঘলেই দিছে, 3.5 ফুটমান হ'ব নেকি প্ৰায়। ইয়াৰ লগত কিন্তু কোনো ধৰণৰ চাৰ্জাৰ দিয়া নাই। আপোনাৰ মোবাইলৰ যিকোনো 5 ভল্টৰ চাৰ্জাৰেৰে চাৰ্জ কৰিব পাৰিব আৰু নাইবা পাৱাৰ বেংক দিও আপুনি ইচ্ছা কৰিলে চাৰ্জ কৰিব পাৰে। আৰু এই ট্ৰিমাৰটো 2 ধৰণৰ কম দিয়া আছে, এখন সৰু সাইজৰ আৰু এখন ডাঙৰ সাইজৰ। এইখন ডাঙৰ সাইজ। আৰু যদি এতিয়া এইটো কমখন আপোনালোকে খুলিব বিচাৰে তেনেহ'লে লাহেকৈ এনেকৈ ওপৰৰ পিনে এনেকৈ ঠেলি দিয়াৰ লগে লগে খুলি যাব। আৰু যদি আপুনি লগাব বিচাৰে তেনেহ'লে এনেকৈ লগাই লাহেকৈ ঠেলি দিলে আকৌ লগা খাই যাব। আৰু ফ্ৰেণ্ডছ, এই ট্ৰিমাৰটো আপোনালোকে 2 ঘণ্টা চাৰ্জ কৰিলে আপোনাৰ 100% হৈ যায়। আৰু ইয়াৰ চাৰ্জ মানে বেটাৰী টাইম হ'ল 90 মিনিট। 90 মিনিটলৈকে আপোনালোকে ইউজ কৰিব পাৰে। তাৰপিছত আপুনি যদি চাৰ্জ কমি যায় তেনেহ'লে মানে ক'ড ইউজ কৰিও আপোনালোকে ইউজ কৰিব পাৰে বা ক'ডলেছভাৱেও ইউজ কৰিব পাৰে। আৰু এইটো ডাইৰেক্ট আপোনালোকে বেটাৰীত চাৰ্জাৰত লগাই চাৰ্জ দিও আপোনালোকে ইউজ কৰিব পাৰে। আৰু নাইবা পাৱাৰ বেংক লগাইও ইউজ কৰিব পাৰে। 5 ভল্টৰ মানে জাষ্ট হেৰি হ'লে হ'ল, চাৰ্জাৰ হ'লে হ'ল। তাৰপিছত ইয়াৰ ষ্টেইনলেছ ষ্টিল মানে ব্লেড হ'ল ষ্টেইনলেছ ষ্টিল। এয়া সেলফ শাৰ্পনিং মানে ব্লেড, ইয়াতে নিজে নিজে শাৰ্প হয়, ধাৰ হৈ যায়। ইয়াতে কিন্তু কোনো ধৰণৰ মানে অইল দিয়া নাই, যেটো ব্লেডত ইউজ কৰাৰ কাৰণে অইল কোনো ধৰণৰ দিয়া নাই। আৰু এইখিনিয়ে আনবক্সিঙত। আৰু ইয়াৰ পিছত ব্যৱহাৰ কৰি কি পাওঁ এইটো পিছত যদি ভিডিঅ' পাৰোঁ বনাম। আৰু ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই যদি ভাল পায় মোৰ AMD ইনফো চেনেলটোৰ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।
ধন্যবাদ।